নমস্কাৰ ৰাইজ, মই কৃষাংগী। এই ভিডিঅ'টো বাৰু মনত আছেনে য'ত মই জিকিছিলোঁ 50,000 টকা ইনষ্টাগ্ৰামত ৰীল বনাই? এটা ভাল খবৰ যে এতিয়া আপোনালোকেও ৰীল বনাই আৰু ফটোগ্ৰাফী কৰি লাভ কৰিব পাৰে 50,000 টকালৈ নগদ ধনৰ আকৰ্ষণীয় পুৰস্কাৰ। জল জীৱন মিছনৰ অধীনত অসম চৰকাৰে পাতিছে ফটোগ্ৰাফী আৰু ৰীল মেকিং প্ৰতিযোগিতা, য'ত অংশগ্ৰহণ কৰি আপোনালোকেও লাভ কৰিব পাৰে 10,000ৰ পৰা 50,000 টকা নগদ ধনৰ পুৰস্কাৰ। ইয়াৰ কাৰণে আপোনালোকে নিজে ক্লিক কৰা ফটোগ্ৰাফসমূহ আৰু নিজে নিৰ্মাণ কৰা ৰীলসমূহ নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰিব লাগিব আৰু জল জীৱন মিছন আসামক টেগ কৰি সেই পোষ্টৰ কেপশ্যনত নিজৰ নাম, নিজৰ শিক্ষা অনুষ্ঠান আৰু লগতে নিজৰ জিলাখনৰ নামো লিখি দিব লাগিব। ইয়াৰ লগতে একেটা কেপশ্যনতে আপোনালোকে হেশ্বটেগ ব্যৱহাৰ কৰিব লাগিব। ফটোগ্ৰাফী প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰ কৰক হেশ্বটেগ JJM Assam আৰু হেশ্বটেগ JJM Assam পিকচাৰ কণ্টেষ্ট, আৰু ৰীল প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰ কৰক হেশ্বটেগ JJM Assam আৰু হেশ্বটেগ JJM ৰীল কণ্টেষ্ট। এই প্ৰতিযোগিতাত অংশগ্ৰহণ সম্পৰ্কীয় গোটেইখিনি বৰ্ণনা এই ভিডিঅ'ৰ কেপশ্যনটোত দিয়া আছে।